কিয় আজি আপোনাৰ ছোৱালীজনীৰ জন্মদিন নহয় কিয় জন্মদিন এই বাৰ্থডে পাতিব নালাগে বাৰ্থডে এইটো আৰু কোনো মানে আমাৰ যিটো বাৰ্থডে নহয় এইটো আমাৰ জন্মদিন এটা পাতিব লাগে বাৰ্থডে বোলা কথাটো আমাৰ বাহিৰৰ দেশৰ কথা আমাৰনো দেশত কিয় পাতি আছে নহয় জন্মদিন এটা পাতে যেনে আমাৰ এতিয়া ভকত মাতি অলপ প্ৰসাদ আনি ঈশ্বৰৰ চৰণত দি যেতিয়া আমি ধৰক ঈশ্বৰৰ চৰ্চা গীত গাম বা নাম গাব কথাটো হ'ল ছোৱালীজনীয়ে সেইটো এটা লাভৱান হ'ব বা ছোৱালীজনীয়ে জানো দিব ছোৱালীজনীয়ে যে মুৰ্গী কেইটামান কাটি হাঁহ কেইটামান কাটি দেই আপুনি এইটো ঈশ্বৰটো দায়ী হ'লেই হ'ল আকৌ কিবা খাই কৰি লৈ নাচি কৰি তাতে এখন কাজিয়াও লাগিল তেতিয়াহ'লে বাৰ্থডেটো পতাই কি কথা আছে আপুনি যদি ঠিকে থাকে আপোনাৰ ঘৰত এয়া মাংস ভাত খাই লৈ কোনোবা কাজিয়া কৰিব পাৰিব সেইটো আপুনি ঠিক থকা বুলি কথা ক'লে নহয় আপুনি ঠিকে থাকি মাছ মাংস দি নহয় মাছ মাংস আমাৰ ধৰক ইয়াত চলিবই নাপায় এইটো এটা এতিয়া আজিকালি ৰ'বচোন বাৰ্থডে বোলা কথাটো আমাৰ নহয়তো ৰ'বচোন আমাৰ এতিয়া ল'ৰা ছোৱালীবিলাক কথাটো আমাৰ ৰ'বচোন এতিয়া ল'ৰা ছোৱালীবিলাকে যে লোকৰ বাৰ্থডে পতা দেখা পায় যে ল'ৰা ছোৱালীবিলাকে লাগি আছে আমাৰ বাৰ্থডেখন এটা কথা বাৰ্থডে কথাটো আমি 5-6 হাজাৰ 10 হাজাৰ টকা এটা খৰচ কৰিব লাগিব আজি ছোৱালীজনীক পঢ়াই আছোঁ শুনাই আছোঁ আমি যিখিনি আমাৰ কম শ্ৰেণীৰ মানুহ দেই আমাৰ দুখীয়া শ্ৰেণীৰ মানুহখিনি কি কয় ধনীয়া ঘৰে বাৰ্থডে পাতি দিলে মাছে মাংস খুৱাই দিলে এতিয়া দুখীয়া ঘৰে ভাবিছে সিহঁতি পাতিলে মই পাতিব লাগিব কাৰোবাৰ পৰা 5,000 টকা ধাৰলৈ লৈ আহিলে আনি পেলাই কি কৰিলে বোলে কেইটকা সুত বোলে 10 টকা সুত দিয়ক সিহঁতি মাংস ভাত খুৱাইছে নহয় ময়ো খুৱাব লাগিব সিহঁতৰ লগত বৰাবৰি কৰোঁতে আপুনি 5,000 টকাৰ লগত সুত আনোতে আপুনি দিয়া সময়ত কি কৰিবগৈ বোলে পইচা দিয়কচোন বোলে আজি নহয় দিয়া গোট যেতিয়া পাম তেতিয়া একেবাৰে ল'ব গোটৰ পৰা আনিলে 50,000 টকা তাইক দিলে 20,000 টকা আকৌ এই সুদলৈ যেতিয়া গোটৰ কিস্তি মাৰিবলৈ আহিব 3 মাহমানৰ পিছত ই ঘৰলৈ যাব কেলা 200 টকা দে সি ঘৰলৈ যাব 500 টকা দে সি ঘৰলৈ যাব কেলা 1000 টকা দে তেনেকৈ কৰা সলনি ঈশ্বৰৰ ওচৰত 1 কেজি মাহ আনি 2জন ভকত আনি আপুনি নাম আখৰ গাওক ঈশ্বৰে কৃপা আৰু কলি যুগত নামৰ বাহিৰে একো নাই এতিয়া তেতিয়াহ'লে বাৰ্থডে পাতিব নালাগে বাৰ্থডে বোলা কথাটো পাতিব নালাগে বুলি কোৱা নাই মই ঈশ্বৰৰ চৰণত কওক ঈশ্বৰেহে কৰিব এতিয়া গৰাকী হ'ল ঈশ্বৰ এতিয়া যে ল'ৰা ছোৱালীয়ে যে মাছ মাংস নহ'লে যে এতিয়া বাৰ্থডে নহয় সেইটো আমাৰ খোৱালোকে খাব আমি আপুনি কাটিছে বনাইছে আপুনি নিমন্ত্ৰণ কৰিছে খাবলৈ আহিবই আপুনি ভকতসকল আইসকলক গাঁৱৰ মানুহক মাতক মাহ 2 কেজি আনি পেলাই আপুনি নাম এখন ধুনীয়াকৈ গাওক ঈশ্বৰৰ ওচৰত এটা হেৰি আপোনাৰ ছোৱালীজনীয়ে নাকান্দিব এতিয়া বাৰ্থডেখন নাপায় কাৰণ তাইক মই বুজাই দিম কাৰণ আমি হ'লোঁ এতিয়া কলি যুগত নামে সাৰ বুলি কৈ আছে আকৌ কৈ আছে যোনে গীতা পঢ়ি আছে এটা কথা চাব গীতাখনত কৈছে যে চব আত্মাতে মই বিৰাজমান সকলো আত্মা গজৰ বালিৰ পৰা গজলৈ যদি আপুনি ঈশ্বৰ চিন্তা কৰিছে তেতিয়াহ'লে আপুনি হাঁহটো কাটি আপুনি কেনেকৈ খুৱাব দেই সেইটো কাৰণে আমি এটাই ভাবোঁ আমি ধনীজনে বহুত টকা খৰচ কৰিছে সেইজনৰ আমাক চাই লাভ নাই নহয় আমি যিখিনি পাৰোঁ ইমানখিনিয়ে থাকিব লাগে এতিয়া তুলনি বিয়াখন মই এতিয়া ধৰক এই ধনী ঘৰে পাতিলে এটা পেণ্ডেল আনি দেই মাছে মাংস এসোপা খোৱালহি আনি মই যদি সেই ধনী ঘৰৰ লগত তুলনা ফেৰ মাৰি পেলাই মই ক'ৰবাৰ পৰা 50,000 টকা ধাৰলৈ আনি যদি মই পেণ্ডেল এটা আনি মাছে মাংস খুৱাই এই 50,000 ধাৰ মাৰোঁতে মোক 3 বছৰমান লাগিব তাৰ সলনি মই মানে আমাৰ নীতিটো এনেকৈ আমাৰ এই ডোম হাৰিক এইখিনি মানুহে আমাৰ এই বিয়াখন বৰ জোৰজবস্ত পাতে আমাৰ এইখন বিয়া কাম নাই নহয় কাৰণ আমাৰ এই 50,000 টকাটো যে মই ধাৰলৈ আনি এসোপা খোৱালোঁ এই 50,000 টকাটো যদি মই ডিপজিট কৰি থৈ দিওঁ তেতিয়াহ'লে মই ছোৱালীজনী বিয়া দিবৰ সময়ত মানে হেৰি পাম সকাহ পাব মানে এই সৰু শ্ৰেণীৰ মানুহখিনি আমি দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে মানে গৌৰৱত মৰিছোঁ খুব জহি ৰঙাই এদোণ চাউলৰ পিঠাগুড়িখিনি দেশখনক জনাই এই তেনেকুৱাত আমি মৰি আছোঁ নহয় আমি লোকলৈ চাব নালাগে আমাৰ নিজৰটোৰে মই কিমানখিনি মানুহ কোনোবাই পাখি লগাই উৰিছে মই তেওঁক দেখি পেলাই পাখি লগাই উৰিম নেকি নহয় মই যিমানখিনি মানুহ মই তিমানখিনিতে থাকিব লাগে সেইখিনি আমি চিন্তা কৰি চাব লাগে যে পাতিব নালাগে খুৱাব নালাগে মই এইটো ক'বলৈ যোৱা নাই
মোৰ যিখিনি ব্যক্তিগত মই 5জনী ছোৱালী মই বৰ বিয়া আপুনি পাঁচজন যোৱাই শহু 5জনী ছোৱালী তুলনি বিয়া তুলিলোঁ 5জনী ছোৱালী যেনে তেনে দিলোঁ দেই মই ক'ব নোৱাৰোঁ কাৰোবাৰ পৰা মই 20,000 টকা ধাৰলৈ আনি মই 5জনী ছোৱালী বিয়া পাতিছোঁ বা 5জনী ছোৱালী মই দিছোঁ কথাটো হ'ল মই যিখিনি কেপাচিটি সেইখিনি কেপাচিটিতহে মই কামখিনি কৰিছোঁ মোৰ লোকলৈ চোৱা দৰকাৰ নাই আপোনাৰ টকা যেনিবা বহুত আছে আপুনি ধুনীয়া পেণ্ডেল এটা আনি ধুনীয়া আপুনি খুৱাইছে পাইছোঁ মই নোৱাৰোঁ মই যি পাৰিছোঁ তাকে মই খুৱাইছোঁ পিন্ধাইছোঁ আপুনিহে বুজিছে নহয় মই বুজাটোক লৈ এইটো তেনেকৈ আমি বুজিব লাগে তেতিয়া আমি ধৰক আপুনি আপোনাৰ ওচৰত মই সৰু হ'ব নালাগে মোৰ ওচৰত আপুনি সৰু হ'ব নালাগে যদি মই আপোনাৰ ফেৰটো লৈ পেলাই মই সেইকাৰণে ক'লোঁ ন 50,000 টকা ধাৰলৈ আনিলোঁ মই 3 বছৰ লাগিব মাৰোঁতে তে 3 বছৰ আপোনাৰ তলত মই থাকিব লাগিব নালাগিব হয়নে মই 20,000 টকা মানুহ মই 20,000 টকাহে খৰচ কৰিব লাগে তেনেকুৱা কিছুমান কথা আৰু ধৰক আজিকালি আমি সদায় বাহাদুৰিত মৰি আছোঁ এই বাহাদুৰিত মৰি আছোঁ সেইটো কাৰণে আমাৰ নিজৰটো লৈছে না আপোনাক মই চালে নহ'ব মোৰটোলৈহে মই চাব লাগিব আপুনি কি কৰিছে আপোনালোকলৈ মোৰ চাই লাভ নাই মই যিমানখিনি মানুহ তিমানতে থাকিব লাগে আৰু মই আই চাইহে বিয়ৈ কৰিব লাগে হয় কথাটো হ'ল এটাই মানুহৰ শান্তি কোনটো কথা গম পাইছেনে শান্তি মানুহে কয় শান্তি নাই শান্তি আছে আপুনি ধাৰ নাই ঋণ নাই আপুনি আনিছে খাইছে কাৰো ওচৰত আপুনি যোৱা নাই বিচাৰিবলৈ আপুনি যি আজি মাছ পাইছে বা নিমখৰে খাইছে আপোনাৰ কাৰো ধাৰ ঋণ নাই আপুনি ধুনীয়াকৈ কৰ্ম কৰিছে আনিছে খাইছে আপোনাৰ চিন্তা বোলা ভাৱটো নাই কথাটো হ'ল মই যদি আপুনি 1 কেজি মাংস ল'লে মই চাই আছোঁ শিকালে 1 কেজি মাংস লৈছে মই খাব নোৱাৰিম নেকি এই কাইলৈ দিম দে 1 কেজি মাংস দে কাইলৈ কি হ'ল দোকানীয়ে দিলে মোৰ কথা কাইলৈ তোমাৰ দোকানলৈ নগ'লোৱে পুৱহিও নগ'লোঁ তাৰ পিছদিনা অলপ এই 1 কেজি মাংস খোৱা পইচাকেইটা কিয় নিদিলি এই বোপাই পুৱাই দে ৰচোন দিম এই তেনেকৈ নহ'ব দেই 1 কেজি মাংস খাব পৰা পইচা দিব নোৱাৰা এনেকৈ ক'ব নকয় আপুনি ক'ব নে নকয় সেইকাৰণে মই এপোৱাকৈ খাম কথাটো 1 কেজিলৈ মই চকুত দি মাৰিলে নহ'ব এপোৱাহে খাম যদি নাই বোলে পইচা নাই আজি নাখাওঁ দে সেয়াকে কয় অলপ আৰ্জন বিষ্টা ভোজন সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ